অসম চৰকাৰৰ এটা ডাঙৰ ঘোষণা সকলোবোৰ OBC কৃষকে এতিয়া একোটা পাৱাৰ টিলাৰ পাব FOIG স্কিমৰ অধীনত সকলোবোৰ OBC কৃষকে তেওঁলোকে যদি আবেদন কৰিব বিচাৰে কৰিব পাৰে এইটো নিউজ দিছে আজি আসাম ট্ৰিবিউনত অৰ্থাৎ 29 আগষ্ট লিংক ডেসক্ৰিপশনত দিয়া আছে আপোনালোকে অফিচিয়েল ওয়েবসাইটটো এবাৰ ভিজিট কৰি ল'ব তেওঁলোকে যোগাযোগ কৰিব দিছে আসাম ষ্টেট ডেভেলপমেন্ট কৰ্পোৰেচন ফৰ OBC লিমিটেড বিষ্ণুৰাভা নগৰ উলুবাৰী গুৱাহাটীত আছে অফিচ আপোনালোকে ইয়াতে আহি যোগাযোগ কৰিব পাৰে যদি আপোনালোকে পাৱাৰ টিলাৰ আবেদন কৰিম বুলি ভাবিছে তেনেহলে অফিচলৈ আহি সবিশেষ যোগাযোগ কৰিব পাৰিব যদি ভিডিওটো আপোনালোকে ভাল পাইছে লাইক এটা কৰিব আৰু ভিডিওটো যিমান পাৰে সিমান শেয়াৰ কৰি দিয়ক কাৰণ এই স্কিমৰ অধীনত যিবোৰ OBC কাষ্টৰ লোক আছে তেওঁলোকে সকলোৱে এই পাৱাৰ টিলাৰ পাব আৰু তাৰ বাবে সুদক্ষ খেতিয়ক হ'ব লাগিব অৰ্থাৎ আপুনি খেতি কৰা হ'ব লাগিব খেতিয়ক সব ডিটেইলছ চাব বিচাৰিছে যদি লিংক ডেসক্ৰিপশনত দিয়া আছে আপোনালোকে এবাৰ ভিজিট কৰি ল'ব ধন্যবাদ আৰু ভিডিওটো শেয়াৰ কৰি দিব